Good morning everyone. এটা বাজে 7টা বাজাত আৰু এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ এমিনেট্ৰি ভাওনা। তো আমি এতিয়া অলপ বহিছোঁ তেনেকৈ চিটটো বৰষুণ দিছে কাৰণে চিটটো বেয়া, বাহিৰত বৰষুণ দি আছে। ইয়াৰ পৰা আমি যাম বাৰ্গত। হাফ এন আৱাৰ কাৰণে ৰখাইছে আৰু আমি ইয়াতে এটা আলু পৰাঠা খাইছোঁ, ব্ৰেকফাষ্ট কৰি লৈছোঁ। এতিয়াও টোপনিতে আছোঁ আমি, নাজানো কেলে ইমান টোপনি ধৰিছে। একচুৱেলি জাৰ্ণি কৰি কৰি বাছত কৰি কৰি সেইকাৰণে। বেয়া ৰাস্তা। थोड़ा एक जगह ना आप आगे चले जाओ तब पीछे चले जाएगा। ऐसा नहीं जाना पड़ेगा, 30 फीट में बनाने पड़ेगी। अरे रुक जा यार। लकड़ी गाड़ी है सीधे सीधे ফাইনেলি আমি এমিনেট্ৰি পালোহি, বাট ৰাস্তাটো দাঙি দাঙি আমাক সেই ল'ৰাজনে হেল্প কৰি দিছে এটা বেগত। বিগলি ৰাস্তা ইজ ভেৰি খতৰনাক। বৰষুণো দি আছে আৰু আমাৰ ইমানেই ভাগ্য ভাল, আজি এমিনেট্ৰি ৰাস্তাটো খুলি দিছে, ইমান দিনে বন্ধ আছিলে। বাট ৰাস্তা আপ দেখ सकते हो कैसा है। বাট থ্যাংকছ টু ডেট বয়, আমাক এটা বেগ দি হেল্প কৰি দিছে। ইয়াতে সদায় বেগ পেক আনিব লাগে, বাট আমি চাৰধাম কৰি আছোঁ ন, ডেটছ ৱাই। বিকলি বহুত স্লিপাৰী হে ইয়াৰ। পাছত ব্লগ কৰিছোঁ দেই। প্লিজ আপোনালোকে লাগেজ কেৰি নকৰিব, আমি গম পোৱা নাছিলোঁ এমিনেট্ৰি ৰাস্তাটো এনেকুৱা বুলি। सब रास्ता भर असले क्या बोल जैसे क्या लग रहा है? यस, चारधाम करना इतना इजी नहीं है। एंड थैंक्स टू दैट बॉय, हमको इतना हेल्प कर रहा है, बेचारा अनजान होके भी। So it's too tough. প্লিজ 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 আপোনালোকে লাগেজ উত্তৰ কাছতে থৈ আহিব, আমি গম নাপালোঁ। But view is very beautiful. আকৌ এই ৰাস্তাটো পাৰ হ'ব লাগিব বেগ লৈ।
Come just this way. সেইটো একো ৰাস্তাই নাই Sleep or what? No, that's too slippery and muddy. Your legs will go down and you're wearing. That will slippers be now, it will better. stuck. come this way go la la oh my god কেনে আনিছিলো ট্ৰলি বেগটো ভিউটো চাওক আপোনালোকে বা ৰাস্তাটো চাওক কমপ্লিটলি অপজিট रोड तो भांगी लेकिन और बनाया है सो हमारा रूम दिखा देते हैं आज का गंदा होके रखा है हम आते ही सामान पूरा फैला दिया हाँ ये है हमारा रूम आज का अभी थोड़ा सा बारिश कम हो रहा है आज हम अभी बज रहा है 3 तो आज हम नहीं जाएंगे ट्रैकिंग के लिए क्योंकि लेट हो जाएगा आते आते तो सुबह हम ट्रैकिंग करते हैं और सुबह ही निकल जाएंगे अभी हम खाने के लिए जाते हैं सो এতিয়া আমি ভাত খাবলৈ লৈছোঁ ভাত দাল আলু পকৰা দিব আৰু ইপিনে আচাৰ আৰু পিঁয়াজ আছে খাই লওঁ 3 बजे ही बेड लगा लिया सोने के लिए और बाहर फिर से बारिश दे रहा है अरे मैं ले जा लूंगा उसको. কাজলৰ গাটো অলপ বেয়া হৈছে তাই পেট বিষাইছে বেচেৰি দৰৱ খায়ো ভাল পোৱা নাই জানো কি হৈছে আমাৰ थोड़ा ठीक लग रहा है कि नहीं पहले से ठीक हो जाएगा दे তো এতিয়া আমি গৈ কিবা এটা খাম খাই পিনি শুই যাম বিকজ ৰাতিপুৱা জলদি উঠিব লাগিব তো এইটো হৈছে ৰাতি ভিউ এয়া হৈছে শিৱ মন্দিৰ ধুনীয়া লাগিছে দেখিবলৈ লাইট জ্বলি আছে কেমেৰাত এই লাইটটোৰ পৰা ধৰিব পৰা নাই আৰু অকণমান আমি খোজকাঢ়ি দিছোঁ যাতে খানাটো অলপ হজম হওক এইডোখৰতে সো আজি ব্লগটো ইমানতে খতম কৰিছোঁ কাইলৈ নতুন এটা ব্লগত লগ পাই আছোঁ তব তক ষ্টে টিউন কাইলৈ আমি ক'ত গৈ আছোঁ আপোনালোকে নেক্সট ব্লগত গম পাব বাই বাই গুড নাইট